ৰাহুল গান্ধী কোন গ্ৰহৰ পানী মই নাজানো আৰু কেনেকুৱা ধৰণৰ এলিয়েন মই নাজানো এনেকুৱা হেপটেকা তো কেৰেছ ফ্ৰম মই নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো সকলোৰে ভাল নহয় জানো আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল তো পুনৰ এটা নতুন ধামাকা ভিডিঅ'লৈ মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিঅ'ৰ আৰম্ভণিতে আমি কথা পাতিম আমাৰ অসমৰ দুজন এমএলএৰ ওপৰত আচ্ছা তেওঁলোকৰ জ্ঞানৰ নমুনা আৰু পাৱাৰ দেখিলে আমাৰ ফালে আকৌ কুকুৰেও ঠেং দাঙিহে মুতে ৰাহুল গান্ধী অসমলৈ আহিছে ন্যায় যাত্ৰা কৰিছে মই চিনি নাপাওঁ ৰাহুল গান্ধী কোনটো গ্ৰহৰ পৰা আহিছে আচ্ছা ৰাইজৰ সেৱা কৰোঁতে কৰোঁতে বেলেগ মানুহৰ খা খবৰ ল'বলৈ বাইদেউৱেনো বা ক'তনো আহৰি পায় সাংবাদিকে প্ৰশ্ন কৰাত বাইদেৱে চিধা গৈ গ্ৰহ নক্ষত্ৰ পালেগে এটা কথা আপুনি বাৰু প্ৰশ্নটো ভালদৰে শুনিলেনে নাই ৰাহুল গান্ধী প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ আহিছে বুলি সোধা হোৱা নাই ঐ বাবা তই আকৌ এবাৰ কৈ দেচোন ৰাহুল গান্ধী অসমলৈ আহিছে ন্যায় যাত্ৰা কৰিছে ৰাহুল গান্ধী কোন গ্ৰহৰ পানী মই নাজানো আৰু কেনেকুৱা ধৰণৰ এলিয়েন মই নাজানো এনেকুৱা এলিয়েন মাজে মাজে ওলাই আকাশত আমি হেপটেকা এয়াই হৈছে বাইদেউৰ জ্ঞানৰ নমুনা মই কৈছো শুনক ৰাহুল গান্ধী হৈছে এজন আপোনালোকৰ অপজিশ্যন লিডাৰ আৰু বিৰোধীৰ বিষয়ে যদি আপোনালোকৰ ইমান কোনো জ্ঞান নাথাকে তেনেহ'লে মামা এনেকুৱা যদি আৰু এমএলএ আপুনি কেইজনমান পায় আপোনাৰ চৰকাৰ হোৱাত কিন্তু কোনো সন্দেহ নাই Are you comedy me? আৰু ক্ষতি হয় ক'ব গ'লে মানে তো কেৰেছ ফ্ৰম মই এইজনৰ কথা ক'বলৈতো ভয়ে লাগে ভাল এওঁৰ হাতত বন্দুক নাই নহ'লেতো ইয়াক কেতিয়াবাই দিলেহেঁতেন উৰাই বোপায়ো মানুহ জোকাবলৈ আৰু বিচাৰি নাপালি ভাল তোক এৰেষ্ট কৰাম বুলি কৈছে অকলে পোৱা হ'লেতো কি কৰিলেহেঁতেন ঠিক নাই উল্টা পাল্টা নকৰিবি বেছি উল্টা পুল্টা নকৰিবি দেই ছাৰৰ খং উঠিলে আকৌ তোক গুলিয়াবলৈহে অৰ্ডাৰ দিব কিহৰ কাৰণে ইটো হ'লে ভাল হয় ইটো হ'লে ভাল ছাৰৰ মতে চৰকাৰী আঁচনি এটা আহিছে সেইটো লাগিলে ভালকৈয়ে বনাওক বা বেয়াকৈ বনাওক তাত আমাৰ সাধাৰণ ৰাইজৰ মান বঁটাৰ কোনো অধিকাৰ নাই কৰ তেতিয়াহ'লে নিজৰ পকেটৰ টকৰে কৰ হেল্ল' এনেকুৱা এমএলএ আৰু এজন তহঁতে পাবি তেওঁৰ পকেটৰ পৰা কিবা আঁচনি এটা তহঁতক দিছে আকৌ ভালকৈ বনাই দিব লাগে এতিয়া পালি মছলাটো সব ৰাইজে কৈ দিয়ক ইয়াৰ মতে হ'ব মই উইথড্ৰ কৰোঁ মই যাওঁ তই এমএলএ হবি নেক্সট টাইম যা হ'ব ছাৰৰ কথাকেইটা শুনি মোৰ অনিল কাপুৰৰ নায়ক মুভিখনলৈ মনত পৰিলে সেইখন কিন্তু মোৰ ফেভৰেট দেই তাত যেনেকৈ অমিশ পুৰীয়ে এদিনৰ কাৰণে চিএমৰ পদটো এৰি দিছিল ইয়াত শুনি ছাৰে 5 বছৰৰ কাৰণে নেক্সট এমএলএ পদটো এৰি থৈ গ'ল আচ্ছা জ্ঞান আৰু পাৱাৰৰ নমুনাটো আপোনালোকে দেখিলেই বলক এতিয়া চাওঁ আমি অলপ টেলেণ্টৰ নমুনা কেলা তই এক নম্বৰ বুঢ়ী বনৰী যিয়ে পেটিকুটৰ লগত কলা ফটাকানি গাত মেৰিয়াই আমাৰ আগত ডান্স কৰি আছ বয়সত ডাঙৰ হ'লেও কেনেকৈ আছে সন্মান কৰিব মই আকৌ লগ পালে পিছফালৰ পৰা থিয় গৈ এটাহে সোধাব পাৰোঁ ধান থোৱা দুলিহেন তাইৰ পেট মাছ পোহা পুখুৰীহেন নাৰী এই দুটা বস্তুকে দেখাবলৈ তাই সদায় আহে ৰিলছ বনাবলৈ সাজি কাচি अच्छा बात नहीं है নেক্সট ভিডিঅ'ত কিন্তু এটা মই বেয়াকৈ দিবলৈ গৈ আছো তো তেতিয়ালৈকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক যাতে সেই ভিডিঅ'টো সকলোতকৈ আগতে আপোনালোকে চাব পাৰে আৰু এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব